কৃষ্ণ ভক্তিকথাৰ ৰাশি ফললৈ আপোনালোকক স্বাগতম জনাইছোঁ। তুলা ৰাশিৰ জাতকসকলৰ 2021 বৰ্ষৰ ডিচেম্বৰ মাহৰ ৰাশিফল আপোনালোকলৈ লৈ আহিছোঁ। 2021 বৰ্ষৰ একেবাৰে শেষৰ মাহটোৰ ৰাশিফল। আগন্তুক ইংৰাজী নৱবৰ্ষ 2022 চনো আহি আছে। আমি সকলোৱে পূৰ্বৰ বছৰত কৰি যোৱা কৰ্মসমূহৰ পৰা অভিজ্ঞতা আহৰণ কৰি নতুনকৈ আহিব ধৰা বছৰটোত সকলো ফালৰ পৰাই সুখী হ'ব পৰাকৈ সচেষ্ট হৈ পৰোঁ আৰু ভাল সময়ৰ অপেক্ষাত আমাৰ এক্সাইটমেণ্টটো বাঢ়ি যায়। গতিকে এই ডিচেম্বৰ মাহৰ পৰাই জ্যোতিষীয় দৃষ্টিভংগীৰে মাহটোক সহজভাৱে কটাই আগন্তুক বছৰটো কোন কোন ক্ষেত্ৰত শুভত্ব আনিব পাৰি সেই ক্ষেত্ৰত দৃষ্টি নিবদ্ধ কৰি আকাংক্ষিত লক্ষ্যত উপনীত হ'ব পাৰিম। সংক্ষেপে জানো আহক। তুলা ৰাশিৰ বাবে 2021 বৰ্ষৰ ডিচেম্বৰ মাহটোত মানসিক শান্তি অটুট থাকিব। অৰ্থ আহৰণত থকা বাধাসমূহ দূৰ হোৱাত ঘৰ পৰিয়ালত উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিব। মাহটোৰ প্ৰথম সপ্তাহত মাতৃৰ স্বাস্থ্য অৱনতি ঘটিব পাৰে, যত্ন ল'ব। স্থান পৰিৱৰ্তনৰো যোগ আছে। এই মাহটোত তুলা ৰাশিৰ লোকসকলে কৰ্মক্ষেত্ৰতে হওক বা অন্যান্য ক্ষেত্ৰতো সামাজিক মাধ্যম নহ'লে যোগাযোগৰ যিকোনো মাধ্যমৰ পৰাই লাভান্বিত হ'ব। অমায়িক ব্যৱহাৰ পাতিয়ে সকলোকে মন জয় কৰিবলৈ সক্ষম হ'ব। এই মাহৰ 9 ডিচেম্বৰৰ ভিতৰত নতুনকৈ ব্যৱসায় কৰিব লোৱাসকলে টকা ইনভেষ্ট কৰি সুফল পাব, কিন্তু ঋণ লোৱাৰ পৰা বিৰত থাকিব লাগিব। চাকৰি প্ৰাৰ্থীসকলে চেষ্টা অব্যাহত ৰাখিব লাগিব। প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত বিশ্বাসৰ বান্ধোন অটুট থাকিব। পতি পত্নীৰ মাজতো মিলাপ্ৰীতি বাঢ়িব। তুলা ৰাশিৰ লোকসকলৰ পতি পত্নী পৰাপক্ষত খঙালী হয়, কিন্তু মনৰ পৰা পিয়ৰ, অন্তৰ শুদ্ধ থাকে। তেওঁলোকৰ এই গুণবোৰ আপোনালোকৰ খুবেই প্ৰিয়। সেইকাৰণে যিমানেই বিপৰ্যয় নহওক কিয় দুয়োজনৰ মাজত থকা বুজাপৰা অক্ষুণ্ণ থাকে। বহু সময়ৰ মূৰত উচ্চ শিক্ষাৰ্থীসকলৰ সময় অনুকূল হৈছে। যত্ন কৰি যোৱাৰ ফল পাবলৈ সক্ষম হ'ব। 29 ডিচেম্বৰৰ পিছত কিছু কিছু ক্ষেত্ৰত জীৱনৰ গতি মন্থৰ হোৱা যেন অনুভৱ কৰিব। আগন্তুক নতুন বছৰটোৰ বাবে কৰি থোৱা পৰিকল্পনাবোৰ বাস্তৱত ৰূপ দিয়াৰ বাবে হাতে কামে ধৰাৰ দিন সমাগত। এই মাহটোত 16, 17, 29, 30 আৰু 31 ডিচেম্বৰ এইকেইটা দিনত খোৱা লোৱা চাল চলনত সতৰ্ক থাকিব লাগিব আৰু 9, 10, 11, 14, 15, 24 আৰু 25 ডিচেম্বৰ এই দিনকেইটা শুভ দিন হিচাপে বিবেচিত হ'ব। ভক্তিকথাৰ ৰাশিফলৰ যোগেদি তুলা ৰাশিৰ 2021 বৰ্ষৰ ডিচেম্বৰ মাহৰ ৰাশিফল আপোনালোকলৈ আগবঢ়ালোঁ। অহা মাহত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে অন্ত পেলাইছোঁ। আৰু আমাৰ বিচাৰসমূহ যদি গ্ৰহণযোগ্য বুলি ভাবে তেনেহ'লে ছাবস্ক্ৰাইব, লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। কৃষ্ণ।